আৰু আমি আহি পাই গ'লোঁ অফিচত আহি পাইছোঁ পাৰ্চেলৰ। ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰিভিউ ট্ৰেভেলাৰ। আজি আমি গৈ আছোঁ মানে মোৰ এটা পাৰ্চেল আহিছে, পাৰ্চেলটো আনিবৰ কাৰণে গৈ আছোঁ আৰু গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব, গোটেই দেখাই যাম কি হয় কেনেকৈ আৰু বাকীখিনি। আৰু আমি আহি পাই গ'লোঁ অফিচত আহি পাইছোঁ পাৰ্চেলৰ। পাৰ্চেলৰ পৰা ল'বৰ কাৰণে আহি গৈছোঁ আৰু আহি কিনে পাই গ'লোঁ আমি পাৰ্চেল ল'বৰ কাৰণে। ফকাচ হোৱা বস্তু দেখাইছোঁ, সেইটোৱে মোৰ পাৰ্চেলটো। বাকী ঘৰত নি কিনে আনবক্সিং কৰি দেখাম। আৰু আমি এতিয়া পাৰ্চেল পাই গ'লোঁ, পাৰ্চেলটো এইটো লৈ কিনে ঘৰত গৈ আছোঁ। বাকী ঘৰত নি কিনে আনবক্সিং কৰি দেখাম আৰু সেই পাৰ্চেল অনাৰ মানে অলপ পাৰ্টি কাৰণে খাইছোঁ আৰু অলপ চলপ সৰু সুৰা এটা পাৰ্টি কৰি আছোঁ। আৰু এতিয়া আমি পাৰ্চেলটো আনি ঘৰ পাই গ'লোঁ। ঘৰতে এইটো আনবক্সিং কৰিম। পাৰ্চেলটো আনবক্সিং কৰাটো চাই যাওক। ধৰটো আৰু এয়া পাৰ্চেলটো খুলিম আৰু এতিয়া খুলি আছোঁ। ওলাই আহিব খোজা নাই। This water charger. এইটো মেইন মালটো, এইটো দেখাই আছোঁ। তাৰপৰা কুস্তি এইখন বেক কভাৰ দিছে এখন। তাৰপাছত সোমাইছে এইবিলাক কুস্তি। তাৰপিছত এইটো পিন দিছে এটা, এইবিলাক কুস্তি দিছে, জন্ম প্ৰমাণপত্ৰ কিবা কিবি এইবিলাক। মোবাইলটো খুলি লওঁ, অন কৰি আছে এতিয়া। কিন্তু এইটো যে English, India, user agreement. মোবাইলটো সেট আপ কৰা হৈ গ'ল, এতিয়া হৈ গ'ল। অন হ'ব দেখাই আছোঁ ভালকৈ। আৰু পাৰ্চেলটো আনবক্সিং কৰিলোঁ, দেখিলে কি আছিলে। তাৰপিছত দেখিলে মোবাইল হয় Poco M4 Pro। যদি ফ্লিপকাৰ্টৰ মানে অফাৰ চলি আছে কাৰণে অলপ কমত পালোঁ। যদি আপোনালোকেও যদি লয় ল'ব পাৰিব আৰু।